ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক অসমীয়া বিষয়ৰ পদ্যাংশৰ শ্ৰী শ্ৰী মাধৱদেৱ ৰচিত বৰগীতটিৰ বিষয়ে আলোচনা কৰিম। আশা ৰাখিছোঁ ইয়াৰ পৰা তোমালোক যথেষ্ট উপকৃত হ'ব পাৰিবা। প্ৰথমতে আমি কবিজনাৰ বিষয়ে চমুকৈ আৰু তেখেতৰ ৰচনাৰাজিৰ ওপৰত অতিকৈ জনপ্ৰিয় বৰগীতৰ বিষয়ে কিছু কথা জানি ল'ব লাগিব। আমাৰ পাঠত থকা বৰগীতটো গুৰুজনাৰ এটা অন্যতম ৰচনা। এই বৰগীতটো বসন্ত ৰাগত লিখা হৈছে। শাক্তধৰ্মী মাধৱদেৱে মহাপুৰুষ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি বৈষ্ণৱী হৈ পৰে আৰু আজীৱন গুৰু সেৱাৰ জীৱন উচৰ্গা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। এইজনা মহাপুৰুষৰ জন্ম হৈছিল 1489 খ্ৰীষ্টাব্দত লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত। 107 বছৰ কাল জীয়াই থাকি 1596 খ্ৰীষ্টাব্দত কোচবিহাৰত তেওঁৰ মৃত্যু হয়। আমাৰ পাঠটি যিহেতু বৰগীত, সেয়েহে মাধৱদেৱৰ বৰগীতৰ বিষয়ে কিছু আমি জানি ল'ব লাগিব। মহাপুৰুষজনাই 157টা বৰগীত ৰচনা কৰি থৈ যায় আৰু এই বৰগীতসমূহ অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদ। বৰগীতসমূহ আধ্যাত্মিক ভাৱসম্পন্ন ৰাগ তালযুক্ত অতি পবিত্ৰ গীত। এই গীতসমূহ মহাপুৰুষ দুজনাই নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰিছিল আৰু ই 14 প্ৰসংগৰ অন্তৰ্গত। এই গীতসমূহে সেই সময়ত মানুহৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। বৰগীতৰ ভাষা ব্ৰজাৱলী। ই এটা কৃত্ৰিম সাহিত্যিক ভাষা যদিও ইয়াৰ ব্যৱহাৰে বৰগীতৰ মাধুৰ্য বঢ়াইছে। মাধৱদেৱৰ বৰগীতসমূহ আধ্যাত্মিক ভাৱসম্পন্ন আৰু ভক্তিভাৱ, শ্ৰীকৃষ্ণৰ মহিমা, মানুহৰ ক্ষণভংগুৰ জীৱনৰ অনাস্থা ভাৱ আৰু নিজকে পৰম পুৰুষৰ ওচৰত আত্মসমৰ্পণ আদি ভাৱসমূহ বেছিভাগ বৰগীততে প্ৰকাশ পাইছে। সংসাৰৰ অনিত্যতা আৰু ভগৱানৰ বিশাল পুৰুষত্ব প্ৰকাশৰ উপৰিও শিশু কৃষ্ণৰ ছলচাতুৰী, যশোদাৰ মাতৃস্নেহ আদি বাৎসল্য আৰু দাস্যভাৱ প্ৰকাশ পাইছে। বেছিভাগ বৰগীতত কবিয়ে শ্ৰীকৃষ্ণৰ পৰম পুৰুষত্ব আৰু আনফালে মানৱী লীলা প্ৰকাশ কৰি কবিজনাই দুমুখীয়া ব্যক্তিত্বৰ পৰিচয় দাঙি ধৰিছে। বৰগীতসমূহ ভক্ত কবিৰ অন্তৰৰ গভীৰতাৰ পৰা কাব্যিক ৰসত ওলোৱা ভাৱ প্ৰকাশ মাথোন। সেয়েহে মূলতঃ বৰগীতসমূহ শান্ত ৰস প্ৰধান। আমাৰ পাঠটিৰ বৰগীতটি গুৰুজনাৰ ভক্তপ্ৰাণৰ মৰ্মস্পৰ্শী প্ৰকাশ। ইয়াত মানৱ জীৱন দুষ্প্ৰাপ্য অথচ খন্তেকীয়া আৰু মায়াময় এই ভাৱ প্ৰকাশ পাইছে। হৰিভক্তি হৈছে মোহাচ্ছন্ন জীৱনৰ ধ্ৰুৱতৰা সদৃশ। মাধৱদেৱৰ বৰগীতসমূহত ভক্তিভাৱৰ অভিব্যক্তি, বৰ্ণনাৰ সজীৱতা, ভাষাৰ মাধুৰ্যতা, কবিপ্ৰাণৰ আকুতি, সৰল সহজ ভাষাৰ ব্যৱহাৰ বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ বুজি পোৱাত সাধাৰণ মানুহৰ সহজ কৰি তুলিছিল। এই ক্ষেত্ৰত বৰগীতসমূহক মহাৰাষ্ট্ৰৰ তুকাৰাম আৰু উত্তৰ ভাৰতৰ সুৰদাসৰ লগত বৰগীতসমূহক তুলনা কৰিব পাৰি। এনেবোৰ কাৰণৰ বাবে 14শ শতিকাৰ পৰা বৰ্তমানলৈকে বৰগীতসমূহে মানুহৰ মাজত সমানেই জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিছে। এতিয়া আমি আহোঁ আমাৰ পাঠটিৰ মূল কবিতাটোলৈ। ইয়াত কবিয়ে ক'বলৈ বিচাৰিছে যে হৰিয়েই ভকতৰ জীৱনৰ পৰম বান্ধৱ। তেওঁৰ চৰণত শৰণ ল'লেহে সংসাৰৰ দুখ যাতনাৰ পৰা পৰিত্ৰাণ পাব পাৰি। এইয়ে কবিতাটোৰ মূল ভাৱ। কবি সাংসাৰিক জীৱ। সংসাৰৰ মায়ামোহত আবদ্ধ হৈ মানুহে নানা ধৰণৰ বিষয় সুখত নিমগ্ন হৈ বিভিন্ন পাপ কৰ্মত লিপ্ত হ'ব লগা হয়। ফলত জীৱই জীৱনকালত নানা দুখ যন্ত্ৰণা ভুগিব লগা হয়। এই যন্ত্ৰণা মানুহে মৃত্যু পৰ্যন্ত ভুগি থাকি ইয়াৰ পৰা পৰিত্ৰাণৰ পথ বিচাৰি ফুৰে। শেষত বুজি উঠে যে এই যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ পথ হৈছে কেৱল হৰিৰ চৰণত নিজকে অৰ্পণ কৰা।
কবিও এনে যন্ত্ৰণাত দগ্ধ হৈ মুক্তিৰ পথ বিচাৰি ফুৰিছে। হৰিৰ মহিমা অপাৰ। সনক সনন্দ আদি মহা মুনিগণেও হৰিৰ মহিমা বুজিবলৈ গভীৰ ধ্যানত মগ্ন হৈছিল। নিগম শাস্ত্ৰসমূহেও হৰিৰ মহিমা কৈ উৰ পেলাব নোৱাৰে। অনন্ত নাগৰ সহস্ৰ মুখেও হৰিৰ মহিমা কৈ অন্ত পেলাব পৰা নাই। তেনে ক্ষেত্ৰত কবি মাত্ৰ সাধাৰণ জীৱ হৈ হৰিৰ মহিমা বুজিব পৰাটো অতি অসাধ্য কাম। হৰিৰ কৃপা অবিহনে তেওঁৰ মহিমা বুজাটো অতি কঠিন কাম বুলি কবিয়ে বিশ্বাস কৰে। কবিৰ মতে হৰিৰ চৰণেই ভকতৰ প্ৰকৃত ঠাই, জীৱনৰ সৰ্বস্ব। সেয়েহে কবিয়ে হৰিৰ চৰণ দুখনিত শৰণ লৈ সংসাৰৰ মায়া মোহ দুখ যন্ত্ৰণাৰ পৰা কবিক মুক্ত কৰিবলৈ কাকুতি কৰিছে। এই কবিতাটোত মহাপুৰুষজনাৰ দাস্য ভক্তি ভাৱ সুন্দৰকৈ প্ৰকাশ পাইছে। এয়ে হৈছে কবিতাটোৰ মূল কথা। ছাত্ৰ ছাত্ৰীসকল, আৰু কিছুমান ইয়াৰ ওপৰত হ'ব পৰা সৰু সৰু প্ৰশ্ন আমি আলোচনা কৰিম। যে নেৰিবা বান্ধৱ মোক বুলি কবিয়ে বান্ধৱ বুলি কাক কৈছে? বান্ধৱ বুলি কবিয়ে হৰিক অনুৰোধ কৰিছে। সনক সনন্দ মুনিগণে যাহাকো ধিয়াই সকলো নিগম যাক বিচাৰি নাপায়। ইয়াত যোগীসকলে কাক ধ্যান কৰাৰ কথা কৈছে? হৰিক ধ্যান কৰাৰ কথা কৈছে। কবি কিহত আতুৰ হোৱা বুলি কৈছে? কবি সাংসাৰিক জীৱ সংসাৰৰ দুখ যন্ত্ৰণাত আতুৰ হোৱা বুলি কৈছে। বৰগীতটি কি ৰাগত বন্ধা আছে? বসন্ত ৰাগত বন্ধা আছে। মোহ পাশ মানে কি? সংসাৰ মানেই হৈছে লোভ মোহ বিষয় বাসনা সুখ এইবোৰে জীৱক বান্ধি ৰখাকে কবিয়ে মোহ পাশ অৰ্থাৎ মায়াৰ বান্ধন বুলি কৈছে। বৰগীতৰ 4টা লক্ষণ উল্লেখ কৰা। 1 নম্বৰ হৈছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। ইয়াক সুৰ লগাই গোৱা হয়। 2 নম্বৰ হৈছে বৰগীতৰ ভাষা ব্ৰজাৱলী। 3 নম্বৰ হৈছে বৰগীতসমূহ ভক্তিমূলক গীত। ইয়াত ঈশ্বৰৰ মহিমা প্ৰকাশ পায়। 4 নম্বৰ হৈছে বৰগীতসমূহৰ উদ্দেশ্য হৰিৰ মহিমা প্ৰকাশৰ লগতে নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ। ব্ৰজাৱলী ভাষাৰ বিষয়ে চমুকৈ লিখা যে ব্ৰজাৱলী এটা কৃত্ৰিম সাহিত্যিক ভাষা। এই ভাষাৰ মাধ্যমত শংকৰদেৱৰ সময়ত অসম বংগ আৰু উৰিষ্যাত কৃষ্ণৰ লীলা বৰ্ণনা কৰি গীত পদ ৰচনা কৰা হৈছিল। ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী। তাৰ লগত ভোজপুৰী নেৱাৰী আৰু কাষৰীয়া আন ভাষাৰ সংমিশ্ৰণেৰে ঠাইভেদে ই একোটা স্বতন্ত্ৰ ভাষাৰ ৰূপ পায়। ব্ৰজাৱলী ভাষাটো এটা শক্তিশালী ভাষা আৰু অতি শ্ৰুতিমধুৰ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটোত বৰগীতৰ বিষয়ে কিছু তোমালোকক আভাস দিয়া হ'ল। হয়তো তোমালোকে ইয়াৰ পৰা কিছু কথা জানিব পাৰিলা। মহাপুৰুষজনাৰ বৰগীতৰ বিষয়ে, তেওঁৰ বৰগীতসমূহৰ বিষয়বস্তু কি আছিল আৰু তেওঁ কেনেদৰে ৰচনা কৰিছিল, এই বৰগীতসমূহৰ বিষয়ে আমি জানিব পাৰিলোঁ। আজিলৈ পাঠটো ইমানতে সামৰিছোঁ আৰু পিছৰটো পাঠ আমি অহাবাৰকৈ আলোচনা কৰিম।